গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। মই অনুয়ে আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকক একেবাৰে চিম্পলকৈ বনোৱা দুটা মাছৰ ৰেচিপি আগবঢ়াম। আশা কৰোঁ সকলোৱে আদৰি ল'ব। এয়া লৈছোঁ মই মাছ। এই মাছখিনিৰে মই দুটা ৰেচিপি বনাম। তাৰে এটা হ'ল স্কোৱাছৰ সৈতে মাছ আৰু আনটো কচুৰ সৈতে মাছ। এয়া মই স্কোৱাছৰ সৈতে মাছ লৈছোঁ। স্কোৱাছটো মই এতিয়া এনেকৈ পিহনাত পিহি লৈছোঁ। আপোনালোকে এনেকৈ পিহনাটো পিহিব পাৰে, নতুবা ঢেঁকীত বা উৰলত খুন্দিও ল'ব পাৰে। যেনেকৈ ভাল পায় তেনেকৈ কৰিব। এয়া মোৰ স্কোৱাছটো পিহি হৈ গ'ল আৰু ইয়াৰ লগত আমাক লাগিব আদা নহৰু। আদা নহৰুখিনি মই খুন্দি ল'ম। আদা নহৰুৰ লগতে আমাক লাগিব এটা বিলাহী। বিলাহীটো মই এনেকৈ কাটি লৈছোঁ। গেছত কেৰাহী পাতি এতিয়া মই তাত মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই তাত দুটা কেঁচা জলকীয়া ফালি দিছোঁ। জলকীয়া দিয়াৰ পিছতে মই তাত দি দিলোঁ আদা নহৰু আৰু এয়া আদা নহৰুখিনি ভাজ খোৱাৰ পিছত মই তাত পিহি লোৱা স্কোৱাছখিনি দি দিছোঁ। এতিয়া আমি স্কোৱাছখিনি ভালদৰে অকণমান দেৰি ভাজি ল'ম, লৰাই। এতিয়া মই ইয়াতে পৰিমাণ মতে নিমখ আৰু হালধি দিম। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি নিমখ হালধিটো দি ল'ব। এতিয়া এইখিনি ভালকৈ মিহলাই লৈছোঁ, নিমখ হালধিখিনি। এতিয়া মই আগতে কাটি লোৱা বিলাহীখিনি যোগ কৰি দিছোঁ আৰু এটা আলু মই ডাঙৰকৈ কাটি পেলাই ইয়াতে মিহলাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, আলুটো অপচনেল হয়। গোটেইখিনি এবাৰ ভালদৰে লৰাই দি মই তাত গৰম পানী দি দিছোঁ। আপোনালোকে গৰম পানী দিব পাৰে বা ঠাণ্ডা পানীও দিব পাৰে। গৰম পানী দিলে আচলতে সোনকালে বস্তুখিনি সিজি উঠে আৰু বেছি সময়ো নালাগে। আৰু এতিয়া এবাৰ ভালদৰে লৰাই দি গেছটো একেবাৰে কমাই দি মই ঢাকন দি 5 পৰা 7 মিনিট সময় সিজিবলৈ দিম। আৰু এতিয়া 5 মিনিট সময়ৰ পিছত মই এয়া ঢাকনি গুচাই চাইছোঁ। আঞ্জা ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মই তাত মাছ পেলাই দিম ধুনীয়াকৈ। তাৰপিছত আকৌ 5 মিনিটমানৰ কাৰণে মাছ দি পেলাই মই সিজিবলৈ দিম। আকৌ 5 মিনিটৰ মূৰত এয়া আমি ঢাকনি গুচাই চাইছোঁ। আঞ্জা উতলি আছে, হ'বৰ হৈছে আৰু প্ৰায়। এতিয়া আমি শেষৰ 2 মিনিটমান সময় গেছটো হাই ফ্লেমত দিম। হাই ফ্লেমত দি পেলাই আমি অকণমান দেৰি ৰাখিম, তাৰপিছতে আঞ্জা আমাৰ ৰেডি হৈ যাব। এয়া স্কোৱাছ আৰু মাছ খুব ধুনীয়াকৈ উতলি আছে আৰু মই গেছ বন্ধ কৰিম আৰু হৈছেগৈ প্ৰায়। আপোনালোকৰ ওচৰত যদি ধনিয়া আছে শেষত কেঁচা ধনিয়া ছটিয়াই দিব পাৰে। মোৰ ওচৰত নাই, সেইবাবে মই দিয়া নাই। এয়া মই গেছ বন্ধ কৰি দিলোঁ আৰু দেখিবলৈ এনেকুৱা হৈছে। আৰু এয়া আমাৰ আঞ্জা ৰেডি। আদা নহৰুৰ বাহিৰে মই একো মছলাই ব্যৱহাৰ কৰা নাই। এতিয়া মই দ্বিতীয়টো ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। চাই কেনেকুৱা পায় নিশ্চয় জনাব। দ্বিতীয়টো ৰেচিপিৰ বাবে লৈছোঁ এয়া মই পঞ্চমুখী কচু। ইয়াৰ বেলেগ নাম আছে যদিও মই নাজানো, আপোনালোকে জানিলে জনাবচোন। আৰু এয়া মই আদা নহৰু খুন্দি লৈছোঁ, লগত লৈছোঁ গোটা জালুক আৰু গোটা ধনিয়া আৰু লং, ডালচেনি। এই গোটেইখিনি মই খুন্দি ল'ম।
আৰু এয়া কচুটো মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই গেছত কেৰাহী পাতি তাত মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু মিঠাতেল গৰম হোৱাৰ পিছতে এতিয়া মই তাত 2টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰু আৰু গোটা ধনিয়া জালুক গোটেইখিনি দি দিছোঁ। আদা নহৰুখিনি ভালদৰে ভাজ খোৱাৰ পিছত এতিয়া মই আগতে কাটি লোৱা কচুখিনি তাত দি দিছোঁ। কচুখিনি অকণমান দেৰি আমি ভালদৰে ভাজি থাকিম লৰাই লৰাই। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম আৰু লগতে হালধি আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব নিমখ আৰু হালধিটো। এতিয়া এইখিনি আমি ভালদৰে লৰাই দিম আৰু গেছটো কমাই দি পেলাই অকণমান টাইম আমি ঢাকন দি থৈ দিম 5 মিনিটমানৰ কাৰণে। 5 মিনিটমান পিছত এয়া আমি ঢাকনি গুচাইছোঁ আৰু এতিয়া আমি ভালদৰে বস্তুখিনি লৰাই দিম। তাৰপিছত আমি আগতে কাটি ৰখা বিলাহীখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি দি পেলাই ভালদৰে লৰাই দি আমি আকৌ অকণমান টাইমৰ কাৰণে ঢাকন দি ৰাখি দিম। দুই মিনিটমান পিছত এয়া আমি ঢাকনি গুচাই চাইছোঁ, দেখিবলৈ প্ৰায় এনেকুৱা হৈছে। আৰু এতিয়া মই ইয়াতে আধা চামুচমান জিৰা গুড়ি ব্যৱহাৰ কৰিম। জিৰা গুড়ি অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। যদি মছলা ব্যৱহাৰ কৰিব নিবিচাৰে তেনেহ'লে নিদিবও পাৰে। আৰু এইখিনি গোটেইখিনি মই লৰাই পেলাই আকৌ অকণমান টাইমৰ কাৰণে ঢাকন দি ৰাখি দিম। অকণমান দেৰিৰ পিছত মই এয়া ঢাকনি গুচাই চাইছোঁ। কচুখিনি দেখিবলৈ এনেকুৱা হৈছে, অকণমান সিজিছে আৰু। এতিয়া মই ইয়াতে পানী দিম। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী পানীখিনি দিব। মই এয়া 2জনৰ কাৰণে বনাইছোঁ আৰু মই বেছিটো পনীয়া নকৰোঁ আঞ্জাখন, সেইকাৰণে মই এইখিনি এনেকৈ পানী দিছোঁ আৰু গেছটো হাই ফ্লেমত দি প্ৰায় উতলিবলৈ দিম। প্ৰায় 3-4 মিনিটমান পিছত এয়া মই ঢাকনি গুচাইছোঁ আৰু কচুখিনি ধুনীয়াকৈ উতলি আছে। আৰু এই উতলখিনিত মই এতিয়া আগতে ভাজি ৰখা মাছ 2 পিচ মই যোগ কৰি দিম। তেতিয়াহে মাছখিনিও ধুনীয়াকৈ সিজি উঠিব। মাছখিনি দি ধুনীয়াকৈ মই লৰাই দিছোঁ আৰু এতিয়া মই গেছটো ল' টু মিডিয়ামত ৰাখিম, কাৰণ কচুখিনি যিহেতু ডাঠ সিজিবলৈ অকণমান টাইম লাগিব। আৰু তেতিয়ালৈ মই গেছটো কমাই ৰাখিছোঁ অকণমান ল' টু মিডিয়াম। আৰু এতিয়া মই ঢাকনিখন দি আকৌ 5-10 মিনিটৰ কাৰণে ৰাখি দিছোঁ। 8-10 মিনিটমান পিছত এয়া মই ঢাকনি গুচাইছোঁ। কচুখিনি ধুনীয়াকৈ উতলি আছে লাহে লাহে, যিহেতু গেছটো ল'ত ৰাখিছোঁ। এতিয়া লৰাই দিছোঁ আমি। এতিয়া কচু সিজিছে নে নাই চাম। এয়া কচু প্ৰায় সিজিছেই। এয়া সিজিছে কচুখিনি। মই 2 পিচমান কচু এনেকৈ ভাঙি দিছোঁ, তেতিয়াহে আঞ্জাখন অকণমান ডাঠ হ'ব, খাবলৈ ভাল লাগিব। এতিয়া মই গেছটো অকণমান হাই ফ্লেমত দিছোঁ। হাই ফ্লেমত দি এটা উতল খোৱালে আমাৰ আঞ্জা খাবলৈ ৰেডি হৈ যাব আৰু কচু মাছ। গতিকে এয়া অকণমান দেৰি মই উতল খুৱাম 2 মিনিটমান। আমাৰ আঞ্জাখন এয়া ধুনীয়াকৈ উতলি আছে। এনেকৈ মই 2 মিনিটমান উতলিব দিম আৰু তাৰপিছত গেছ বন্ধ কৰি দিম। আপোনালোকৰ ওচৰত কেঁচা ধনিয়া থাকিলে দিব পাৰে, মোৰ ওচৰত নাই বাবে মই দিয়া নাই। আজিৰ ৰেচিপি দুটা চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ঘৰত এবাৰ নিশ্চয়কৈ ট্ৰাই কৰিব। ৰেচিপিকেইটা বহুত হেল্ডি হয়। মই যিহেতু বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰু আৰু জালুক এনেকুৱা ধৰণৰ বস্তুবিলাকে ব্যৱহাৰ কৰিছোঁ। গতিকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।